welcome back to my YouTube channel. ৰাতিপুৱাৰ সুন্দৰ পৰিৱেশৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আহক এটা নতুন ভিডিঅ'লৈ। ৰাতিপুৱাৰ ভিউটো চাওক অকণমান। কালি এটা ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টো ইউটিউবত আপলোড কৰিছিলোঁ, কিন্তু আপলোড নহ'ল আৰু ভিডিঅ'টো ডিলিট হৈ থাকিল। তাৰপিছত এতিয়া চাইছোঁ মোৰ গেলেৰীৰ পৰা ভিডিঅ'টো এতিয়া ডিলিট হৈ গ'ল। বেয়া লাগিছে অকণমান। ভাবিলোঁ ৰাতিপুৱা শুই উঠিছোঁ, গতিকে কালি কোৱা কথা কিছুমান মই এতিয়া ইয়াতে কৈ দিওঁ। এতিয়া আহোঁ মেইন কথাটোলৈ। কথাটো হ'ল, ভিডিঅ'টো মই কালিও বনাইছিলোঁ, কিন্তু কলো কালি নহ'ল, গতিকে আজিয়ে কৈ দিওঁ ৰাতিপুৱাই যে কৰোণা ভেকচিন আমিও লৈছোঁ আৰু আপোনালোকে ল'লে নাই মোক কমেণ্ট কৰি জনাব। আৰু সকলোৱে লৈছে। কৰোণা ভেকচিনটো ল'লে বোলে 2 বছৰত মানুহৰ মৃত্যু হ'ব। এনেধৰণৰ বহুতো কথা গাঁৱৰ মানুহৰ মাজত প্ৰচলিত হৈ আছে। কিছুমানে কৈছে বহুতো বেমাৰ হৈছে, সেইবোৰৰ কাৰণ হৈছে কৰোণা ভেকচিনৰ ফলত মানুহৰ বহুতো বেমাৰ আজাৰ দেখা দিছে। কৰোণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে যোনটো ভেকচিন ওলাইছিল, সেই ভেকচিনটো ল'লে মানুহৰ 2 বছৰৰ মৃত্যু হ'ব। কেনেকুৱা কথা, মানুহৰ এনেকুৱা অন্ধবিশ্বাস সোমাই গৈছে যে 2 বছৰত মানুহৰ মৃত্যু হ'বই। যদি 2 বছৰত মৃত্যু হ'বই লাগে, তেন্তে ইমান পইচা খৰচ কৰি চৰকাৰখনে কিয় আমাৰ বাবে উলিয়াব কওকচোন ভেকচিনটো? আপোনালোকেও ভাবি চাওক। এনেধৰণৰ অপপ্ৰচাৰ মানুহে চলাব নালাগে। গতিকে আপোনালোকে যদি এনেধৰণৰ ভুৱা বাতৰি ক'ৰবাত শুনিছে, তেন্তে সেইসকলক ভালদৰে বুজাওক যে এনেকুৱা ধৰণৰ একো নহয়, 2 বছৰৰ মানুহৰ মৃত্যু নহয়। যদি মানুহৰ মৃত্যুৱে হয়, তেন্তে চৰকাৰখন থাকি কি কৰিব ভাবকচোন এবাৰ। গতিকে মই ভাবিলোঁ এই কথাটো কৈ দিওঁ, কাৰণ ময়ো এনেধৰণৰ বহুতো কথা শুনিছোঁ, কিছুমান ষ্টেটাছ নিউজতো দেখিছোঁ। গতিকে ভাবিলোঁ এবাৰ আপোনালোকৰ আগতো কওঁ। গতিকে আপোনালোকেও চাগে এনেকুৱা শুনিছে। যদি শুনিছে মোক কমেণ্ট কৰি জনাব যে ডক্তৰসকলে ইমান কষ্ট কৰি কিবা এটা উলিয়াইছে মানুহৰ ভাল হ'বলৈ। গতিকে এইটো পজিটিভলি লয়। চাব দেই, এতিয়া কিমান হাঁহি উঠা কথা। 2 বছৰত কৰোণা ভেকচিন লোৱাৰ কাৰণে 2 বছৰত মানুহৰ মৃত্যু হ'ব। এইটো জানো হ'ব পাৰে? মোৰ মতেতো কেতিয়াও নহয়। কাৰণ মানুহৰ এনেও মৰণশীল, তো মানুহৰ মৃত্যু হ'বইতো। এইটো কৰোণা ভেকচিন ল'লেও নল'লেও, যদি ভেকচিনটো মানুহৰ মৃত্যুৰ বাবে উলিয়ায়, তেন্তে ইমান ডক্তৰসকলে ইমান কষ্ট কৰি কিয় উলিয়াব ভাবকচোন। তো গাঁৱৰ মানুহখিনিয়ে বুজি নাপায়। গোটেইখিনি মানুহ নহয়, তো কিছুমান আছে তেনেকুৱা লোক যিসকলে ভাবে যে 2 বছৰ মানুহৰ মৃত্যু হ'ব কৰোণা ভেকচিন ল'লে। বিৰাট কিবা ধৰণৰ কথা। চাব এতিয়া ইমান ধুনীয়া এটা ভিউ আহিছে। সূৰ্য পোহৰটো আধা এনেকৈ পথাৰত পৰি গৈছে আৰু আধা ভালকৈ ওলোৱাই নাই। তো চাওকচোন ইমান সুন্দৰ। তো ইয়াকে কৈ আজি মোৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট আৰু সকলোৱে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাই বাই।